ৰামায়ণৰ জৈন ভাৰ্চনত উল্লেখিত এনেকুৱা এটা কথা মই আপোনালোকক জনাম যি শুনিলে আপুনি আচৰিত হ'ব। ৰাৱণ জন্মৰে পৰা আধা ব্ৰাহ্মণ আৰু আধা অসুৰ আছিল। যদিহে তেওঁক কোনো দেৱতা দানৱে মাৰিব নোৱাৰে তেন্তে কেনেকৈ তেওঁ শ্ৰীৰামৰ হাতত মৃত্যু হয়? ৰাৱণ এই নামটো শুনিলেই এজন অসুৰ, দুৰাচাৰী বা অহংকাৰী ৰজাৰ ছবি চকুত ভাহি উঠে, যিয়ে মা সীতাৰ হৰণ কৰিছিল, যিয়ে শ্ৰীৰামৰ সৈতে যুদ্ধত লিপ্ত হৈছিল আৰু যিয়ে নিজৰে ভাতৃক অপমান কৰি লংকাৰ পৰা বাহিৰ কৰিছিল। কিন্তু ৰামায়ণত কোৱা এই কথা কি ৰাৱণৰ সম্পূৰ্ণ ব্যক্তিত্বক দৰ্শায়? ইয়াৰ উত্তৰ হৈছে নহয়। নমস্কাৰ, মই প্ৰণামী আনচল চিকিৎসালয়লৈ স্বাগতম জনাইছোঁ। প্ৰহেলিকা। আমি ৰাৱণৰ বিষয়ে যিবোৰ শুনি আহিছোঁ বা টিভিত দেখি আহিছোঁ সেইবোৰ ৰাৱণৰ জীৱনৰ মাত্ৰ এটা সৰু অংশহে। ৰাৱণৰ এনেকুৱা বহুতো কাহিনী আছে যিবোৰ ৰামায়ণত ক'তো উল্লেখেই নাই। আজি আমাৰ এই ভিডিঅ'ত ৰাৱণৰ সেই নজনা কথাবোৰ আলোচনা কৰিম। লগতে এই ভিডিঅ'ৰ শেষত ৰামায়ণৰ জৈন ভাৰ্চনত উল্লেখিত এনেকুৱা এটা কথা মই আপোনালোকক জনাম যি শুনিলে আপুনি আচৰিত হ'ব। ভগৱান বিষ্ণুৰ দ্বাৰপাল আছিল ৰাৱণ আৰু কুম্ভকৰ্ণ। এই কথা মই কোৱা নহয়। হিন্দু পুৰাণ অনুসৰি শ্ৰীবিষ্ণুৰ বৈকুণ্ঠ ধামত জয় আৰু বিজয় নামৰ দুজন দ্বাৰপাল আছিল। এদিন ব্ৰহ্মাৰ 4 মানস পুত্ৰ বিষ্ণুৰ দৰ্শনাৰ্থে বৈকুণ্ঠলৈ গৈছিল। জয় আৰু বিজয়ে তেওঁলোকক শিশু বুলি ভাবি প্ৰৱেশ কৰাত বাধা দিয়ে, লগতে কয় যে শ্ৰীবিষ্ণু বিশ্ৰাম কৰি আছে, সেয়ে এতিয়া বিষ্ণুৰ সৈতে দেখা হ'ব নোৱাৰে। আৰু উত্তৰত কুমাৰগণে খঙতে জয় আৰু বিজয়ক অভিশাপ দিয়ে যে তেওঁলোকে দৈৱত্ব ত্যাগ কৰিব লাগিব আৰু সাধাৰণ মানুহৰ দৰেই মৰ্ত্যলোকত জন্মগ্ৰহণ কৰি জীয়াই থাকিব লাগিব। অৱশেষত বিষ্ণু তেওঁলোকৰ সন্মুখত উপস্থিত হয়। দ্বাৰপালে কুমাৰগণৰ অভিশাপ উঠাই ল'বলৈ বিষ্ণুক অনুৰোধ কৰে। বিষ্ণুৱে কয় যে 4 কুমাৰৰ অভিশাপ ওলোটাব নোৱাৰি। তাৰ পৰিৱৰ্তে তেওঁ জয় আৰু বিজয়ক 2টা বিকল্প দিয়ে। প্ৰথম বিকল্পটো হ'ল বিষ্ণুৰ ভক্ত হিচাপে পৃথিৱীত 7টা জন্ম লোৱা, আৰু দ্বিতীয়টো তেওঁৰ শত্ৰু হিচাপে 3টা জন্ম লোৱা। জয় আৰু বিজয়ে বিষ্ণুৰ পৰা 7টা জীৱন আঁতৰি থকাৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁৰ শত্ৰু হিচাপে পৃথিৱীত 3টা জন্ম লোৱাৰ সিদ্ধান্ত লয়। আৰু এই সিদ্ধান্তৰ বাবেই জয় আৰু বিজয়ে ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপে পৃথিৱীত ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীৰামৰ শত্ৰু হিচাপে জন্ম ল'লে। আপোনালোকৰ মনত এইটো প্ৰশ্ন আহেনে যে ৰাৱণ অসুৰ হোৱাৰ পাছতো তেওঁ ইমান জ্ঞানী কেনেকৈ আছিল? আপুনি জানি আচৰিত হ'ব যে ৰাৱণ জন্মৰে পৰা আধা ব্ৰাহ্মণ আৰু আধা অসুৰ আছিল। তেওঁ ঋষি বিসৰ্বাৰ পুত্ৰ আছিল, যিজন আছিল ব্ৰাহ্মণ, আৰু তেওঁৰ মাতৃ কৈকেয়ী আছিল ৰাক্ষসগণৰ। আৰু সেইবাবে ৰাৱণৰ তাত তেওঁৰ মাকৰ ফালৰ পৰা ৰাক্ষসৰ গুণ আৰু শক্তি আছিল, আৰু পিতৃৰ ফালৰ পৰা আছিল ব্ৰাহ্মণৰ তীক্ষ্ণ বুদ্ধি। অকল এয়াই নহয়, ৰাৱণ ব্ৰহ্মাৰ আজু নাতি আছিল, অৰ্থাৎ ৰাৱণৰ ককাক ঋষি পুলস্থ ব্ৰহ্মাৰ 10জন মানস পুত্ৰৰ ভিতৰত এজন আছিল। ৰাৱণ আচলতে ভগৱান শিৱৰ এজন মহান অনুগামী, এজন অতিশয় পণ্ডিত, এজন উৎকৃষ্ট শাসক আছিল। তেওঁ 2খন গ্ৰন্থ লিখিছিল, ৰাৱণ সংহিতা যিখন আছিল জ্যোতিষৰ গ্ৰন্থ, আৰু আৰ্কা প্ৰশাসন যিখন আছিল চিকিৎসা বিজ্ঞানৰ গ্ৰন্থ। আয়ুৰ্বেদ আৰু কলাজাদুৰ সাধনাৰ বিষয়ে তেওঁ ভালদৰে পাকৈত আছিল। অকল এয়াই নহয়, তেওঁ নিজৰ ইচ্ছামতে গ্ৰহৰ অৱস্থান নিয়ন্ত্ৰণ কৰিব পাৰিছিল। আনকি মেঘনাদৰ জন্মৰ আগতেই যেতিয়া মাতৃ মণ্ডলীৰ গৰ্ভত আছিল তেতিয়াও ৰাৱণে মেঘনাদক অমৰ কৰি তুলিবলৈ সকলো নক্ষত্ৰমণ্ডলক একে অৱস্থাতে আনিছিল। আৰু এই সময়ছোৱাত সকলো গ্ৰহই ৰাৱণৰ নিৰ্দেশ অনুযায়ী কাম কৰিছিল যদিও কেৱল শনিয়েহে নিজৰ স্থান সলনি কৰিছিল, যাৰ বাবে ৰাৱণৰ মেঘনাদক অমৰ কৰি তোলাৰ প্ৰচেষ্টা সম্পূৰ্ণ হ'ব পৰা নাছিল। আৰু সেইবাবে মেঘনাদ বীৰ আৰু অপৰাজিত যুদ্ধ হোৱাৰ পাছতো তেওঁৰ আয়ুস কম আছিল। ৰাৱণৰ নাম জন্মৰে পৰা ৰাৱণ নাছিল, তেওঁৰ নাম আছিল দশনন। কিন্তু আপুনি জানেনে যে ৰাৱণক ৰাৱণ নামটো কোনে দিলে আৰু কিয়? ৰাৱণক এই নাম দিয়াজন আন কোনো নাছিল, স্বয়ং মহাদেৱ আছিল। ৰাৱণ মহাদেৱৰ পৰম ভক্ত আছিল। এবাৰ শিৱৰ ভক্তিত বিলীন ৰাৱণে মহাদেৱক লংকালৈ লৈ যাবলৈ কৈলাশত উপস্থিত হয়। কিন্তু ৰাৱণক ভিতৰত সোমোৱাত বাধা প্ৰদান কৰে নন্দীয়ে। কিন্তু তথাপিও ৰাৱণে ভিতৰ সোমাব চেষ্টা কৰিলে।
যাৰ বাবে নন্দীয়ে খঙতে ৰাৱণক অভিশাপ দিয়ে যে এটা বান্দৰৰ দ্বাৰা লংকা ধ্বংসস্তূপলৈ পৰিণত হ'ব। তাৰ পাছতো যিটো ৰাৱণ ক্ষান্ত আছিল, একেবাৰেই নাই। ৰাৱণে কৈলাশ পৰ্বতক লংকাৰ লৈ যাবলৈ চেষ্টা কৰে, যাৰ বাবে মহাদেৱৰ অত্যন্ত খং উঠে আৰু তেওঁ নিজৰ ভৰিৰ বুঢ়া আঙুলিৰে কৈলাশ পৰ্বতক দবাই দিয়ে, যাৰ ফলত ৰাৱণৰ এটা আঙুলি পৰ্বতৰ তলতে ফচি ৰয় আৰু বিষত থাকিব নোৱাৰি ৰাৱণে জোৰে জোৰে চিঞৰিব ধৰে, যি চিঞৰৰ বাবে সমগ্ৰ পৃথিৱী কঁপি উঠিছিল। গতিকে মহাদেৱৰ খং কমাবলৈ আৰু শান্ত কৰিবলৈ ৰাৱণে তাণ্ডৱ কৰিবলৈ লয় আৰু ইয়াৰ পৰাই শিৱ তাণ্ডৱ স্তোত্ৰৰ ৰচনা হয়। আৰু ৰাৱণৰ তাণ্ডৱ দেখি মহাদেৱ আচৰিত হয় যে কেনেকৈ কোনোবাই ইমান কষ্টত থকা স্বত্তেও শিৱ তাণ্ডৱ কৰিব পাৰে। আৰু এই ৰাৱণৰ তাণ্ডৱত মহাদেৱ প্ৰসন্ন হয় আৰু ৰাৱণক ৰাৱণ নাম দিয়ে, যাৰ অৰ্থ যিয়ে নিজৰ চিঞৰেৰে পৃথিৱী কঁপাই তুলিব পাৰে। ৰাৱণে ব্ৰহ্মাৰ পৰা অমৰত্ব বিচাৰিছিল, যিটো ব্ৰহ্মাই দিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু তাৰ পাছতো ৰাৱণক কোনেও পৰাজিত কৰিব পৰা নাছিল কিয়? আচলতে ব্ৰহ্মাই ৰাৱণক দিব্য অমৃত প্ৰদান কৰিছিল আৰু সেই দিব্য অমৃত ৰাৱণৰ নাভিৰ তলত জমা হৈ আছিল। আৰু যিমান দিনলৈকে এই দিব্য অমৃত থাকিব, সিমান দিনলৈকে ৰাৱণক কোনেও পৰাস্ত কৰিব নোৱাৰে বুলি বৰদান লাভ কৰিছিল। অকল এয়াই নহয়, ৰাৱণে ব্ৰহ্মাৰ পৰা আন এক অনন্য বৰদান লাভ কৰিছিল। সেয়া কি জানেনে? সেয়া হৈছে যে কোনো দেৱতা, দানৱ অথবা কোনো কিন্নৰ কোনেও ৰাৱণক মাৰিব নোৱাৰে। কিন্তু প্ৰশ্ন হ'ল, যদিহে তেওঁক কোনো দেৱতা দানৱে মাৰিব নোৱাৰে, তেন্তে কেনেকৈ তেওঁ শ্ৰীৰামৰ হাতত মৃত্যু হয়? আচলতে ৰাৱণে বৰদান প্ৰাপ্তিৰ সময়ত নিজৰ অহংকাৰৰ বাবে দেৱতা দানৱৰ মাজত মানুহৰ কথা উল্লেখো নকৰিলে। আৰু যিহেতু শ্ৰীৰাম হৈছে শ্ৰীবিষ্ণুৰ মানৱ অৱতাৰ, সেয়েহে ৰাৱণ শ্ৰীৰামৰ হাতত মৃত্যুবৰণ কৰে। আৰু যিটো মই আগতেও কৈছোঁ, পূৰ্বজন্মত ৰাৱণ আছিল শ্ৰীবিষ্ণুৰ দুৱাৰপাল। কিন্তু ব্ৰহ্মাৰ 4 মানস পুত্ৰৰ অভিশাপৰ বাবেই ৰাৱণে পৃথিৱীত শ্ৰীবিষ্ণুৰ শত্ৰু হিচাপে জন্ম লয় আৰু শ্ৰীবিষ্ণুৰ মানৱ অৱতাৰ শ্ৰীৰামৰ হাতত মৃত্যুবৰণ কৰে। কেৱল এইখিনিয়ে নহয়, ৰাৱণক লৈ আৰু বহুতো ঘটনা এতিয়াও এক্সিষ্ট কৰে, যিবোৰ ৰামায়ণত ক'তো উল্লেখেই নাই। আপোনালোকৰ মনত আছেনে? ভিডিঅ'ৰ আৰম্ভণিতে মই কৈছিলোঁ যে ৰামায়ণৰ জৈন ভাৰ্চন উল্লেখিত এনেকুৱা এটা কথা মই আপোনালোকক জনাম, যি শুনিলে আপুনি আচৰিত হ'ব। আৰু এতিয়া সময় হৈছে এই কথা জনোৱাৰ। আৰু কথাটো হৈছে, ৰামায়ণৰ জৈন ভাৰ্চন অনুসৰি মা সীতাৰ যিগৰাকী প্ৰকৃত পিতৃ আছিল, সেয়া ৰজা জনক নহয়, সেয়া আচলতে ৰাৱণ নিজেই আছিল। কি হ'ল? আচৰিত হ'লনে? অৱশ্যে এইটো কাহিনী মই পৰৱৰ্তী খণ্ডত জনাম যে কেনেকৈ মা সীতা ৰাৱণৰ কন্যা হিচাপে জন্ম লৈছিল। যি কি নহওক, আপোনালোকে কওক, ৰাৱণক লৈ এই কথাবোৰ আপুনি আগতে জানিছিলনে? আমাক কমেণ্ট কৰি জনাব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। পৰৱৰ্তী খণ্ডত মই লৈ আহিম ৰাৱণক লৈ আন কেইটামান ৰহস্যময় কথা। তাৰ বাবে চাই থাকিব প্ৰহেলিকা, দ্য আনছল্ভড চিক্ৰেটছ।